নমস্কাৰ, মোৰ নাম আদিল হুছেইন আৰু এটি বিশেষ কথাৰ কাৰণে আপোনালোকৰ সন্মুখত আকৌ ওলাইছোঁ। মই শুনিছোঁ বা দেখিছোঁ যে বহুত মানুহে মাস্ক পিন্ধে, কিন্তু মাস্ক পিন্ধাৰ ধৰণটো দেখিলে মোৰ ভয় হয় যে আপোনালোকে নিজেতো বিষাণু গ্ৰহণ কৰিব, ভাইৰাছ গ্ৰহণ কৰিব, কৰোণা ভাইৰাছ, আৰু তাৰপিছত লগকো আকৌ বিলাই দিব। সেইকাৰণে মাস্ক পিন্ধিলে কিছুমানে গলৰ এইখিনিত ওলোমাই থৈ দিয়ে, কিছুমানে ছাইডত ওলোমাই থৈ দিয়ে, কিছুমানে অকল মুখখন ঢাকে। মই আপোনালোকক দেখুৱাইছোঁ, যদি কিবা কাৰণত আপোনালোকৰ মাস্ক নাই তেতিয়াহ'লে গামোচা এখন এনেকৈ ধৰি পেলাই যদি আপোনালোকে নাক আৰু মুখ দুটাই এনেকৈ বান্ধি পেলাই তাৰপিছত এইফালে পিছফালে এনেকৈ বান্ধি দিয়ে, তেতিয়াহ'লে মোৰ বোধহয় আটাইতকৈ ভাল হ'ব। আৰু যিমান পৰা যায় কাণটো ৰক্ষা কৰিবৰ কাৰণে বহুত স্বাস্থ্যকৰ্মী বৈজ্ঞানিকসকলে কৈছে। গতিকে কাণ, নাক আৰু মুখ আৰু চকুটো চাবৰ কাৰণে আমি দেখা পাবৰ কাৰণে বাহিৰত উলিয়াই থাকিব লাগিব। যদি কিবা কাৰণত বাহিৰত যাবলগীয়া হয় তেতিয়াহ'লে এনেকৈ আপোনালোকে নাক, মুখ, কাণ ঢকাকৈ মাস্ক পিন্ধিব বা ৰুমাল এখন পিন্ধিব বা গামোচা এখন পিন্ধিব। গামোচাটো চবৰ ঘৰতে থাকেই, গতিকে আশা কৰিছোঁ আপোনালোকে এইখিনি কথা মানি চলিব। ধন্যবাদ।